নমস্কাৰ বন্ধুসকল অসম চৰকাৰৰ স্বাস্থ্য বিভাগত বৃহৎ চাকৰিৰ পদ মুকলি হৈছে 2023 বৰ্ষৰ বাবে। তো স্বাস্থ্য বিভাগৰ এডভাৰটাইজমেণ্ট অনুসৰি ইয়াতে 3টা পৰ্যায়ত আপোনাৰ পদকেইটা মুকলি হৈছে। গ্ৰেড 3 টেকনিক্যাল নন টেকনিক্যাল আৰু গ্ৰেড 4। গতিকে টেকনিক্যাল যিবিলাক পোষ্ট আছে সেই পোষ্টৰ সৰ্বমুঠ 972টা পোষ্ট আছে, 977 পোষ্ট, আৰু নন টেকনিক্যাল যিটো পোষ্ট আছে তাতে 294টা পোষ্ট মুকলি হৈ আছে। আৰু গ্ৰেড 4ৰ যিটো পোষ্ট হয় 609টা পোষ্ট মুকলি হৈছে। গ্ৰেড 4ৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যন 8 পাছ। তো বন্ধুসকল এইটো ভিডিঅ ডেসক্ৰিপশ্যন বক্সত এইটো লিংকটো দিয়া আছে, আপোনালোকে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি চাই ল'ব। এপ্লিকেশ্যন ফিজটো একদম 0 হয় বন্ধুসকল, সকলোৱে কৰিব পাৰিব। কমেণ্ট কৰি জনাই দিয়ক ইনফৰমেশ্যনটো কেনেকুৱা লাগিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক। আপোনাৰ ফ্ৰেণ্ড লিষ্টত থকা ফ্ৰেণ্ডসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰাৰ কাৰণে ৰিকুৱেষ্ট থাকিল।